Hi guys, মই দিহিঙে আজি দিহিঙে বংশাৱলীলৈ আহিছোঁ। আদৰিবলৈ মানুহবোৰে কিমান ধুনীয়াকৈ হাজৰি কচি আহিছে। এয়া বংশালীৰ পতাকা উত্তোলন হৈছে। এয়া চাওক, মই নতুন চশমা কিনিলোঁ। ইয়াতে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। বংশালীত দিয়া দোকানবোৰ চাওকচোন কিমান আছে। মানুহ কিন্তু বহুত হৈছিলে। সহমূলৰ অৱদান সম্পৰ্কে বক্তব্য আগবঢ়ালে। লগতে তেখেতে সমগ্ৰ আহোম বুৰঞ্জীক সামৰি এটা বুৰঞ্জী জ্ঞান সমৃদ্ধ এটা বক্তৃতা আপোনালোকৰ আগত প্ৰদান কৰিছে। এয়া শেষৰ দিনত শোভাযাত্ৰা। ইয়াত মোৰ পাপাও আছে।